Hello friends, মই বিনুতে পুনৰ আপোনালোকৰ বাবে লৈ আনিছো কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ আপোনালোকে যদি এই প্ৰশ্নকেইটাৰ উত্তৰসমূহ জানে তেনেহলে কমেন্টত লিখিবলৈ নাপাহৰিব এতিয়া হওক আজিৰ এই ভিডিঅটো আৰম্ভ কৰো নিম্নলিখিত কোনজন শাসকক চিলাৰায় বুলি জনা যায় ইয়াৰ অপচনসমূহ হৈছে ক নৰনাৰায়ণ অপচন খ হৈছে ভাস্কৰ বৰ্মন আৰু অপচন গ হৈছে শুক্লধ্বজ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ অৰ্থাৎ শুক্লধ্বজ Next question হৈছে মালদ্বীপ আৰু ভাৰতৰ মাজৰ সামুদ্ৰিক সীমাক কি বুলি কোৱা হয় ইয়াৰ অপচনসমূহ হৈছে 10 ডিগ্ৰী চেনেল অপচন খ হৈছে 8 ডিগ্ৰী চেনেল আৰু অপচন গ হৈছে 9 ডিগ্ৰী চেনেল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ অৰ্থাৎ 8 ডিগ্ৰী চেনেল এইবাৰৰ প্ৰশ্ন হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ কোনখন জিলাত সৰ্বাধিক ইয়াৰ অপচনসমূহ ক্ৰমে ক হৈছে কাছাৰ অপচন খ হৈছে যোৰহাট আৰু অপচন গ হৈছে কামৰূপ মেট্ৰপলিটান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ অৰ্থাৎ কামৰূপ মেট্ৰপলিটান Next question হৈছে অলিম্পিকত দুটা মেডেল পাবলৈ সক্ষম হোৱা প্ৰথম ভাৰতীয় মহিলা কোন ইয়াৰ অপচনসমূহ হৈছে ক পি.ভি. সিন্ধু খ মেৰী কম আৰু অপচন গ হৈছে মীৰাবাই চানু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক অৰ্থাৎ পি.ভি. সিন্ধু এইবাৰৰ প্ৰশ্ন হৈছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ অপচনসমূহ হৈছে অপচন ক ৰাজা ৰামমোহন ৰায় আৰু অপচন খ হৈছে বিবেকানন্দ আৰু অপচন গ হৈছে দয়ানন্দ সৰস্বতী এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন গ অৰ্থাৎ দয়ানন্দ সৰস্বতী Next question হৈছে শেহতীয়াকৈ DRDOয়ে কোনটো নতুন মিছাইলৰ সফল পৰীক্ষণ কৰিছে ইয়াৰ অপচনসমূহ হৈছে অপচন ক আকাশ আৰু অপচন খ হৈছে পৃথিৱী আৰু অপচন গ অগ্নি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক আকাশ কোনখন দেশে টকিঅ' অলিম্পিকত সৰ্বাধিক সংখ্যক পদক জিকিছে ইয়াৰ অপচনসমূহ হৈছে ক জাপান খ হৈছে চীন আৰু অপচন গ হৈছে আমেৰিকা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ অৰ্থাৎ আমেৰিকা আমেৰিকাই সৰ্বমুঠ 113টা অলিম্পিক পদক জিকিবলৈ সক্ষম হ'ল এইবাৰৰ প্ৰশ্ন হৈছে কোন চনত অসমত অসমীয়া ভাষাত কাৰ্যসূচী সম্প্ৰচাৰৰ বাবে দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হয় ইয়াৰ অপচনসমূহ হৈছে অপচন ক 1989 চনত খ হৈছে 1991 চনত আৰু অপচন গ হৈছে 2000 চনত ইয়াৰ উত্তৰটো হৈছে খ 1991 চনত আপোনালোকে ডিমা হাছাও জিলাৰ নাম শুনিছে ডিমা হাছাও শব্দটোত হাছাৰ অৰ্থ কি ইয়াৰ অপচনসমূহ হৈছে অপচন ক পাহাৰ খ হৈছে নদী আৰু অপচন গ হৈছে সম্প্ৰদায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাছাৰ অৰ্থ হৈছে অপচন ক অৰ্থাৎ পাহাৰ Next question হৈছে তলৰ কোনটো অসমৰ একমাত্ৰ পাহাৰীয়া ৰেলৰ ষ্টেচন ইয়াৰ অপচনসমূহ হৈছে ক জাতিংগা অপচন খ হৈছে উমৰাংচু আৰু অপচন গ হ'ল হাফলং ইয়াৰ উত্তৰটো হৈছে অপচন গ অৰ্থাৎ হাফলং ফ্ৰেন্ডছ যদি আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহলে ভিডিঅ'টো লাইক কৰক আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আজিলৈ ইমানতে সামৰিছো পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম